হে এভৰিৱান আপোনালোকক আসাম ৰাহুল ব্লগছলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আজি আহিছোঁ ফুৰিবলৈ এটা ঠাইত, মানে মই আৰু দেৱা আহিছোঁ, দেৱজিত। তো চাওক গাইজ, জেগাটো চাওক। আৰু বহুত দিন ধৰি মানে ব্লগলৈ অহা নাই, সেইকাৰণে ভাবিছোঁ এটা ব্লগ বনাই লওঁ, আমাৰ গাঁৱৰ ব্লগেই মানে। আৰু আমি মানে এটা ঠাইত ফুৰিবলৈ আহিছোঁ। চাওক, এইটো বেকগ্ৰাউণ্ডত দেখি আছে কোনটো ঠাইত ফুৰিবলৈ আহিছোঁ। তো চাওক গাইজ, মানে এটা আমাৰ ঘৰ সেইফালে চাব পাৰে। তো ইয়াত মানে গাইজ ফুৰিব আহোঁতে নৌকা লৈ আহিছোঁ, নৌকা চাওক। আৰু মই আৰু দেৱা আহিছোঁ, তো সি ৰিল দেখি আছে আৰু মই ভাবিছোঁ এটা ব্লগ কৰিলোঁ, আপোনালোকে দেখিব পাব। তো আমাৰ গাঁওখন তো কেনেকুৱা। তো এতিয়া প্ৰায় 4টা, 4:30 হৈ গ'ল। তো আমি আছোঁ ইয়াত, মানে কেইটামান ফুৰিব আহিছোঁ আৰু কেইটামান ফটোশ্বুট কৰিবলৈ আহিছোঁ ইয়াত। তো চাব পাৰে কিমান ধুনীয়া জেগা। তো বহুত মজা লাগি আছে, আজি বহুত দিন পিছত আহিছোঁ না। তো আমাৰ ইয়াত চাওক কিমান পানী আহিছে, প্ৰায় আজিৰ পৰা 3-4 মাহ হৈ গ'ল পানী পানী পানী। চাওক গাইজ। তো গাইজ দেৱক সোধো কিমান দিন ধৰি পানী আছে আমাৰ ইয়াত। দেৱ কচোন, কিমান দিন ধৰি? 3-4 মাহ হৈ গ'ল নেকি? 3-4 মাহ হৈ গ'ল পানী আছে। তো চাওক গাইজ কিমান পানী। তো এতিয়া কমি আছে, অকণমান পানী কমি আছে। তো এইটো হ'ল এলংডুবি বিল বুলি কয়, এলংডুবি বিল। তো ইয়াত আমি ফুৰিবলৈ আহিছোঁ, এটা কালভাৰত আহিছোঁ ফুৰিবলৈ। তো কালভাৰটো চাওক, এইটো কালভাৰত আহিছোঁ ফুৰিবলৈ আৰু দেখুৱাই আছোঁ আপোনালোকক। আৰু প্ৰাকৃতিক দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'লৈ, আপোনালোকক পূৰা চাওক। তো গাইজ এটা বাজনা চাওক, মানে এটা বাজনা চাওক, আমাৰ প্ৰাকৃতিক দৃশ্যবিলাক চাওক। তো গাইজ আমাৰ ইয়াত এতিয়াও বৰষুণ হৈ গ'ল, আৰু বৰষুণ সদায় হৈ থাকে, আৰু বৰষুণৰ কাৰণে ইমান পানী হৈ গ'ল। চাওক বানপানী ইমান হৈ গ'ল। তো এনেকুৱা বৰষুণ দিলে আমি মানে কেনেকুৱা ইয়াত থাকিম কওকচোন আপোনালোকে। তো ইমান বানপানী হ'লে, তো প্ৰায় আজি 3-4 মাহ ধৰি বানপানী অলৰেডি আছে ইয়াত। অকণমান কমে আৰু এবাৰ আহি যায় বৰষুণৰ কাৰণে। আৰু ডেম চাইড যে সেইপিনি ডেম চাইড মানে আছে, ডেম চাইডটো এৰি দিলে তো আমাৰ ইয়াত পানী আহি যায়। তো বহুত মানে আমাৰ ইয়াত অসুবিধা হয় মানুহৰ। তো এনেকুৱা পানী আহিলে বহুত অসুবিধা হয় মানুহৰ আমাৰ ইয়াত। তো দোস্ত, কেইদিনমান আপোনালোকে ব্লগ পোৱা নাই, কিহৰ কাৰণে? আমি নহয়, মই ঘৰৰ পৰা ওলোৱা নাই ইমান দিন। মানে নৌকা নাই না আমাৰ। এইটো নৌকা আছে, এইটো নৌকালৈ ক'ত যাব? এইটো নৌকালৈ তো মানে বহুত বৰষুণ দিয়ে, সেইকাৰণে ভিডিঅ' বনোৱা নাই প্ৰায় বহুত দিন হ'ল। আৰু যোৱাকালি নেকি এটা ভিডিঅ' এৰিলোঁ, যোৱাকালি নহয় পৰহি এটা ভিডিঅ' এৰিলোঁ। এইটো ভিডিঅ' মানে আমি আমাৰ চোতালৰ পৰা মানে ভিডিঅ'টো কৰি মানে এৰিলোঁ ইউটিউবত। তো এতিয়া এনেকুৱা হ'লে কেনেকুৱা ভিডিঅ' বনাম কওকচোন আপোনালোকে। তো কাৰ গাঁৱত এনেকুৱা পানী হ'ল কমেণ্ট কৰা এটা, তো গম পাই যাম কাৰ গাঁৱত এনেকুৱা পানী হ'ল। তো দোস্ত, আৰু ভিডিঅ' দীঘল নকৰোঁ, ইয়াতে মানে সামৰিম। আৰু দেৱ নৌকাত উঠি গ'ল, আৰু মই মানে নৌকাত উঠাৰ বাকী আছোঁ। তো ভিডিঅ'টো ইয়াতে সামৰোঁ ন। বাই বাই, টাটা। আৰু এটা ভিডিঅ' লৈ লগ পাম। তো বেছি শ্বেয়াৰ কৰিব এইটো ভিডিঅ'। অসমত মানে আমাৰ ইয়াত 3-4 মাহ ধৰি পানী নকমে। তো বেছি শ্বেয়াৰ কৰি দিব, মানে বহুত ডাঙৰ মানুহে দেখিব পায় যাতে এইটো ভিডিঅ'। তো আৰু এটা ভিডিঅ' লৈ লগ পাম। বাই বাই, টাটা।